হেল্ল' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম বাৰে বাৰে প্ৰেগনেন্সিৰ বাবে ট্ৰাই কৰি আছে কিন্তু প্ৰেগনেন্ট হ'ব পৰা নাই। বয়স পাৰ হৈ গৈছে বাবে প্ৰেগনেন্ট হ'ব পৰা নাই। এটি সুস্থ বেবী জন্ম হ'বৰ বাবে ডিম্বাণুৰ গুণগত মানদণ্ড উন্নত কৰিবৰ বাবে কি কৰিব? এগৰ কোৱালিটি ইম্প্ৰুভ কৰিবৰ বাবে ছাপ্লিমেণ্টো আহে, কিন্তু এই ছাপ্লিমেণ্টবোৰৰ ছাইড ইফেক্টটো থাকে। গতিকে এইটো ভিডিঅ'ত প্ৰাকৃতিকভাৱে কেনেকৈ এগৰ কোৱালিটি ইম্প্ৰুভ কৰিব পাৰি সেই বিষয়ে জানিম, যাৰ পৰা সোনকালে গৰ্ভৱতী হ'বলৈ সহায় হ'ব। কিন্তু আপুনি জানেনে গৰ্ভৱতী হ'বলৈ এগ কোৱালিটি কিয় ভাল হ'ব লাগে? যদি এগৰ কোৱালিটি ভাল নাথাকে তেন্তে সম্ভৱতঃ ভ্ৰূণ তৈয়াৰ নহ'বই, আৰু যদি শুক্ৰাণুৰ লগত মিলিত হৈ ভ্ৰূণ তৈয়াৰ হ'লেও সেই ভ্ৰূণৰ কোৱালিটি ভাল নহ'ব। বেয়া কোৱালিটি অৰ্থাৎ তাত ক্ৰম'জমেল ডিফেক্ট থাকিব পাৰে, যাৰ পৰা নিজে নিজে মিছকেৰেজ হৈ যাব পাৰে। গতিকে আমাক জানিব লাগিব এনে কোনবোৰ উপায় আছে যাৰ পৰা এগৰ কোৱালিটি ভাল হ'ব, উন্নত মানদণ্ডৰ হ'ব। এগৰ কোৱালিটি এজ ৰিলেটেড হয়, বয়সৰ ওপৰতো নিৰ্ভৰ কৰে। অৰ্থাৎ মহিলা এগৰাকীৰ বয়স বাঢ়ি যোৱাৰ লগে লগে অভাৰীত এগৰ সংখ্যাও কমি যায় আৰু কোৱালিটিও বেয়া হ'বলৈ ধৰে। সেইবাবে দেখা যায় যে যিসকল মহিলাৰ 35 বছৰ পাৰ হৈ গৈছে, 40 বছৰ পাৰ হৈ গৈছে, তেওঁলোকে সোনকালে কনচিভ কৰিব নোৱাৰে। সেইবাবে এডভাইচ কৰা হয় যে যদি প্ৰেগনেন্সি প্লান কৰিব বিচাৰিছে তেন্তে 30 বছৰৰ আগতে প্লান কৰি ল'ব লাগে। এইখিনি সময়ত এগৰ সংখ্যাও বেছি থাকে আৰু কোৱালিটিও ভাল থাকে। আৰু যদি 30 বছৰ পাৰ হৈ গৈছে আৰু প্ৰেগনেন্সিৰ বাবে ট্ৰাই কৰি আছে, তেন্তে জানো আহক কেনেকৈ নিজৰ ফাৰ্টিলিটিক ইম্প্ৰুভ কৰিব পাৰিব। টিপছ নম্বৰ 1, এণ্টি-অক্সিডেণ্ট ৰিচ ডায়েট। এণ্টি-অক্সিডেণ্ট ৰিচ ডায়েট ল'লে মহিলা তথা পুৰুষৰ শুক্ৰাণু ইম্প্ৰুভ হয়। এণ্টি-অক্সিডেণ্টে শৰীৰত যি ফ্ৰী ৰেডিকেলছ থাকে তাক ডিএক্টিভেট কৰে। ফ্ৰী ৰেডিকেলছে এগ আৰু স্পাৰ্মত বেয়া প্ৰভাৱ পেলায়। গতিকে এণ্টি-অক্সিডেণ্টে ইয়াক ডিএক্টিভেট কৰি এগৰ কোৱালিটি ইম্প্ৰুভ কৰিবলৈ হেল্প কৰে। এণ্টি-অক্সিডেণ্ট ফুড যেনেকৈ জিংক, ফলেট, ভিটামিন চি, ভিটামিন ই যুক্ত আহাৰবোৰ, এইবোৰ বেছিভাগ ফলত পোৱা যায়। ফল যেনেকৈ ছিজনত পোৱা ফলবোৰ যেনে আম, আপেল, কমলা, নাচপতি, অমিতা, এইবোৰত বহুত ভাল মাত্ৰাত এণ্টি-অক্সিডেণ্টছ পোৱা যায়। যদি আপুনি ফল নাখায়, আজিৰ পৰাই এই ফলবোৰ খাবলৈ আৰম্ভ কৰি দিয়ক। সদায়ে খাব। ইয়াৰ পৰা নিশ্চয় এগৰ কোৱালিটি ভাল হ'ব। ইয়াৰ উপৰিও ফলেট ৰিচ ভেজিটেবলছবোৰ, সেউজীয়া শাকবোৰত ফলেটৰ মাত্ৰা বহুত ভাল থাকে। পালেং শাক, লাই শাক আদি, আৰু ফলেটযুক্ত আহাৰ খাবই লাগে। ইয়াৰ পৰা বেবীৰ ব্ৰেইন আৰু স্পাইনেল কৰ্ড ভালদৰে ডেভেলপ হ'বলৈ হেল্প পোৱা যায়। গতিকে নিজৰ খাদ্য তালিকাত ফল আৰু সেউজীয়া শাক নিশ্চয় ইনক্লুড কৰিব। টিপছ নম্বৰ 2, নিজৰ ওজনৰ ওপৰতো গুৰুত্ব দিব লাগিব। ওজন বহুত বেছি হ'ব নালাগে আৰু বহুত কমো হ'ব নালাগে। এই দুয়োটাই হাৰ্মফুল হয়। আৰু দেখা যায় যে এনে মহিলাৰ ক্ষেত্ৰত এগৰ কোৱালিটি ভাল নহয়। যদি ওজন বেছি আছে তেন্তে তাক নৰ্মেল কৰিবলৈ চেষ্টা কৰক। ইয়াৰ উপৰিও যদি PCOD আছে, PCOD আজিকালি নৰ্মেল বেমাৰ হৈ পৰিছে, যাৰ বাবে এগৰ কোৱালিটি ভাল তৈয়াৰ নহয়। বিশেষকৈ ওজন বেছি থকা সকলৰ ক্ষেত্ৰত PCOD বেছিকৈ দেখা যায়। তেওঁলোকে যদি ওজন কমাই ল'ব পাৰে তেন্তে প্ৰেগনেন্সি কনচিভ কৰিবলৈ বহুত হেল্প পোৱা যায়। আৰু যদি ওজন বহুত কম আছে তেতিয়াও চেষ্টা কৰিব লাগিব যে ওজন বঢ়াই নৰ্মেল ৰেঞ্জত আনিবলৈ। ইয়াৰ পৰাও এগৰ কোৱালিটি আৰু ফাৰ্টিলিটি বহুত ইম্প্ৰুভ হ'ব। ইয়াৰ লগতে কিছুমান বস্তু একেবাৰে এৰাই চলিব লাগে, যেনে কফি, চাহ। ডেইলি 1-2 কাপ ল'লে কোনো ক্ষতি নকৰে। যদিও যিসকল মহিলাই দিনটোত 2 কাপতকৈ বেছি চাহ কফি খায় তেওঁলোকৰ ফাৰ্টিলিটিৰ ক্ষেত্ৰত বেয়া প্ৰভাৱ পৰে। আৰু যদি এলকহল লয় তেন্তে সম্পূৰ্ণ বন্ধ কৰি দিয়ক। স্মকিং সম্পূৰ্ণ বন্ধ কৰি দিয়ক। যদি বেলেগো স্মকিং কৰি আছে তেওঁৰ ওচৰত নাযাব। স্মকিঙৰ ধোঁৱা নিজৰ শৰীৰত যাব নিদিব। টিপছ নম্বৰ 3, এক্সাৰচাইজ।
আজিৰ দিনত আমাৰ ডেইলি লাইফত প্ৰত্যেকটো বস্তু অট'মেটিক হ'ল, মেচিনেৰী হ'ল। ঘৰৰ কামবোৰত ব্যস্ত থাকিলেও শৰীৰে বহুত বেছি কষ্ট নাপায়। কিন্তু আমি যেতিয়া এক্সাৰচাইজ কৰোঁ বা ঘৰৰ কামৰ জৰিয়তে উঠা বহা কৰোঁ, তেতিয়া ব্লাড চাৰ্কুলেশ্যন ভাল হয়, হাৰ্টবিট ফাষ্ট হয় আৰু সম্পূৰ্ণ শৰীৰত অৰ্গেনবোৰত ব্লাড ছাপ্লাই বাঢ়ি যায়, ইনক্লুডিং অভাৰী। ব্যায়াম কৰিলে, এক্টিভ থাকিলে ডিম্বাশয়লৈ ব্লাড ছাপ্লাই বাঢ়ি যায়। ইয়াৰ পৰা ফাৰ্টিলিটি আৰু এগত ভাল প্ৰভাৱ পৰে। যদি এক্সাৰচাইজ নাই কৰা, আজিৰ পৰাই আৰম্ভ কৰি দিয়ক। এটলিষ্ট আধা ঘণ্টা খৰকৈ খোজকাঢ়িবলৈ যত্ন কৰক। টিপছ নম্বৰ 4, ষ্ট্ৰেছ টেনশ্যন ল'বলৈ বাদ দিয়ক। এৰাই চলিবলৈ যত্ন কৰক। যদি আপোনাৰ মনত বহুত চিন্তা আছে, এনিটাইম মনটো দুখ কৰি থাকে, তেন্তে এইবোৰ বস্তু আপোনাৰ ফাৰ্টিলিটিৰ ওপৰত বেয়া প্ৰভাৱ পেলায়। নিজৰ মনটোক ষ্ট্ৰং কৰিবলৈ শিকিব লাগিব। য়োগা, মেডিটেশ্যন কৰিব পাৰে। যিমানে আপুনি হেপ্পী থাকিব, সিমানে আপোনাৰ ফাৰ্টিলিটিৰ বাবে হেল্প হ'ব। এনেকুৱা মানুহৰ লগত থাকিব যোনে পজিটিভ কথা পাতে আৰু যিবোৰ মানুহে কেৱল নেগেটিভ কথা পাতে, যাৰ কথা শুনিলে আপোনাৰ মনত দুখ লাগে, খং উঠে, তেনে মানুহৰ পৰা আপুনি আঁতৰি থাকিবলৈ চেষ্টা কৰক। নিজেও পজিটিভ থাকিবলৈ চেষ্টা কৰক। ভাল কিতাপ পঢ়ক, ভাল গান শুনক। মনটো ভাল হৈ থাকিলে ফাৰ্টিলিটি আৰু এগ ইম্প্ৰুভ হ'ব। এতিয়া জানো আহক, কিমান টাইম লাগে এগৰ কোৱালিটি ইম্প্ৰুভ হ'বলৈ। আপুনি যদি ওপৰত কোৱা সকলোবোৰ টিপছ ভালদৰে ফ'ল' কৰি আছে, তেন্তে মিনিমাম 3 মাহ লাগিব। এগ মেচিয়ৰ হ'বলৈ ইমান সময় লাগেই। যিসকলে কয় যে এদিনতে এগ কোৱালিটি ভাল হ'ব, 1 সপ্তাহতে, 2 সপ্তাহতে এগ আৰু ফাৰ্টিলিটি ভাল হ'ব, এইবোৰ ভুল কথা হয়। যদি আপোনাৰ বয়স পাৰ হৈ গৈছে, তেন্তে নিৰাশ নহ'ব। এইবোৰ টিপছ ফ'ল' কৰি চাব, নিশ্চয় ভাল ৰিজাল্ট পাব। আজিৰ ভিডিঅ'ত ইমানেই। ভিডিঅ' যদি হেল্পফুল লাগিলে, তেন্তে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।